নমস্কাৰ সত শ্ৰী আকাল সালাম আলাইকুম তো বন্ধুসকল কেনেকুৱা আছে তো বন্ধুসকল আজি মই মোৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টখিনিক লৈ পিকনিকত যাম ক'ত যাম সেইটো হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক মোৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট আৰু বেলেগ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট আছে গতিকে সকলোখিনিক লৈ পেলাই মই আজি পিকনিকত যাম আৰু অন্যান্য ছাৰসকলো আছে মেডামসকলো আছে সকলোকে দেখুৱাম তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল মই ওলাইছোঁ যাব বহুত দেৰি হৈ গ'ল তাৰমানে ষ্টুডেণ্টবিলাকে ফোন কৰি আছে মোক দেৰি হৈ গ'ল কালিও গৈছিলোঁ যোৱাকালিও গৈছিলোঁ পিকনিক গতিকে বহুত দেৰি হৈ গ'ল এতিয়া গৈ আছোঁ পালে ই ৰিক্সাত যোৱাৰ কাৰণে চেষ্টা কৰিম বন্ধুসকল দেখিব পাৰিছে ঘন কুঁৱলী একদম পূৰা চাৰিওফালে কুঁৱলী হৈ আছে ৰাতিপুৱাৰ সময় ঘন কুঁৱলীৰ মাজেৰে গৈ আছোঁ মই কেনে লাগিছে গানটো ভাল লাগিছে না বন্ধুসকল এয়া কলেজ পালোঁ মই দেখিছে আপোনালোকে কলেজ পাই গ'লোঁ এইয়া বাছখন তাতে আছে গতিকে এই ষ্টুডেণ্টখিনি বোলে গণ্ডগোল কৰি আছে অলপমান সিহঁতক অলপমান শাসন কৰিব লাগিব ভিডিঅ'টো চাই থাকিব হা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' পাই থাকিব অ'কে নাই লেডিজ গণিব লাগিব টোটাল টু মাটি দিলে হল রাইট দিলে কাম কর আপনি বিলা কাগজ সম্মাও দে স্যার আপনি বিলা এক মিনিট তোমালোকে কি কৰাচোন সব মুখ বিলা ক্যাপচাৰ কৰি তাৰ মানে মই হা এই সব ঠিকে আছে তো ন এইটো তাৰ মানে মোৰ ৰেকৰ্ড বুজি পাইছা আৰু তাৰ মানে গণ্ডগোল নকৰিবা হা একদম চিঞৰ বাখন নকৰিবা এ জশনারা বেগম আটকে কইছে সবিতা আজকে আবার জানা যা রিঅ্যাকশনটা কেন গাইস কৃষ্ণ রয় সামিউল সেকেন্ড ইয়ার সামিউল যা উঠে তিনজন মোবাইল তো আমি যাব ওলাইছোঁ ৰায়মনা নেশ্যনেল পাৰ্ক গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে গালি বাহিলা বন্ধুসকল এয়া দেখিছে পূৰা হুলস্থুল আছে বাছত আৰু 24 কিলোমিটাৰ আছে আমাৰ তাৰমানে প্ৰব্লেম হৈ গ'ল কি যে আমাৰ পিকনিক স্পটটো বন্ধ আছে তাৰমানে এতিয়া আমি যাব পৰা নাই সেইকাৰণে গতিকে অলপমান ওপৰৰ হাই লেভেলৰ মানুহৰ লগত আলোচনা কৰি যাব লাগিব গতিকে তাতে গৈ আছোঁ আমি এতিয়া এয়া আমাৰ ছাৰহঁতৰ মুখবিলাক শুকাই গৈছে মানে একদম কথা হ'ল গাইজ বন্ধুসকল এয়া আহিলোঁ আমি ইয়াৰে এইটো ৰায়মনা পাৰ্কত যাব দিব আমাৰ ষ্টুডেণ্টবিলাকক সকলোকে যাব দিব ভিতৰত আমি গ্ৰুপ ৱাইজ লৈ যাব পাৰিম আৰু খানাটো কিন্তু আমি ইয়াতে খাব লাগিব এইটো ৰায়মনা পাৰ্ক পোৱাৰ আগতে এইটো পায় মোটামুটি 1 কিলোমিটাৰমান আগতে এইটো পায় গতিকে আমি ইয়াতে খানাটো খাম এইটো খানাটো খাই আমি বনাব দি পেলাই আমি গুচি যাম তালৈকে ঠিক আছে তো ভিতৰলৈকে আপোনালোকক দেখুৱাম মই ৰায়মনা পাৰ্কৰ ভিতৰলৈকে 2 কিলোমিটাৰ গাৰ্ড লৈ পেলাই যাব লাগে 300 টকা লয় গাৰ্ডত গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব গতিকে এই জেগাটোত আমি কি কৰিম ব্ৰেকফাষ্ট কৰিম 10 মিনিট টাইম দিলো 10-15 মিনিট খাই বৈ ইয়াতে খাই বৈ আমি ওলাই যাব লাগিব 10 মিনিট টাইম দি দিও 10 মিনিট টাইম দি দিও 10 মিনিট তো বন্ধুসকল
দেখিছে তামোলৰ বাগান ইয়াতে হাতিয়া ওলায় হাতিয়া সেইফালে তামোল চাৰিওফালে তামোল ধুনীয়া গাঁৱলীয়া পৰিৱেশ আমাৰ যিটো টিমটো সবাই কাম কৰি আছে আৰু ইয়াৰ পিছত আমি ওলাই যাম নেশ্যনেল পাৰ্কলৈকে তাৰ পৰা আমি ভিতৰত 15 জনকে ভিতৰত সোমাব দিছে তো গাইজ ফাইনেলি এই গেটখন পালোঁ আৰু ইয়াতে এটা অফিচ আছে ৰাইমনা নেশ্যনেল পাৰ্ক এই গেটটো ৰাইমনা তো গাইজ এইটো দেখিছে ৰাইমনা নেশ্যনেল পাৰ্ক লিখা আছে গেটটো তো এয়া আমাৰ ষ্টুডেণ্টখিনি দেখুৱাই দিয়ক ষ্টুডেণ্ট এয়া আমাৰ যিখিনি গাৰ্লছ প্লাছ বইজ আছে তো আমি এতিয়া যাম পাৰ্কৰ ভিতৰত আমি যাম ঠিক আছে আমাৰ গাৰ্ড আছে দুজন গাৰ্ড আছে তো সকলোৱে আমি যাম এতিয়া আহক অঁ হৈছে বলক অঁ আধা ঘণ্টাত থাকিব লাগে 1 ঘণ্টাত তো বন্ধুসকল দেখিছে এয়া হ'ল ৰাইমনা নেশ্যনেল পাৰ্ক খোজকাঢ়ি আমি অলপমান ভিতৰত যাম গাৰ্ড আছে আমাৰ গাৰ্ড লৈ পেলাই আমি যাম অঁ ৰবা আগতে নাযাবা গাৰ্ড আছে আগত নাযাবা গাৰ্ড আছে এইখন নেশ্যনেল পাৰ্কটো বাঘে ধৰিব লিঅ'পাৰ্ডবিলাক ঘূৰিয়ে থাকে ছাৰ এইখন 2021ত হ'লে না 5 জুনত হ'ল না নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰি 9 তাৰিখৰ পৰা মানে একদম ৰাষ্ট্ৰীয় হেৰি ৱৰ্ল্ডত মানে হেৰি হয় নালাগে পিছত আকৌ প্ৰব্লেম হৈ যাব হয় তো বন্ধুসকল এয়া হ'ল ৰাইমনা নেশ্যনেল পাৰ্ক আৰু পিছত আমাৰ ষ্টুডেণ্টবোৰ আছে আৰু দেখিছে আপোনালোকে এইটো জংঘলটোৱে হয় ৰাইমনা নেশ্যনেল পাৰ্ক সদায় হাতী ওলাই থাকে ইয়াতে ভাল লাগি আছে খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকে আহিলে এনেকৈ আহিব লাগিব এটা দুটাকৈ গ্ৰুপ কৰি পেলাই এইটো পাৰ্মিশ্যন লৈ পেলাই আহিব লাগিব ভিতৰত আপোনালোকে গৈছে নে কোনোদিন নাই যোৱা কিন্তু এটা পিছত মানে হিষ্টৰী আপোনালোকে চাইছে কিজানি অনলাইন বা নেটত ইংৰাজৰ সময়ত মানে এইটো মানে ইয়াৰে মানে কাঠ যিমান ভাল আচ্ছা ইয়াৰ পৰা মানে ৰপ্তানি কৰিছে আচ্ছা এইটো আছে নেকি এতিয়া আছে নেকি বস্তুটো নাই কিন্তু এই যিটো আমাৰ বেংকৰ সন্মুখত আইবি আছে যে হয় এইটো ব্ৰিটিছৰ আমলতে বাপ আইবি টাইমে পাৰ্মিশ্যনৰ কাৰণে সোমাইছিলোঁ মানুহ নাছিলে তাতে ট্ৰাম লাইন আছিল এইবোৰ আচ্ছা চিধা ৰাস্তা গাইড আছে কেইবাটাও ট্ৰেইন লাইনত তাৰে পৰা মানে গছবোৰ কাটি আনি আমাৰ ৰেঞ্জ অফিচটো যে পাছফালে ষ্টক কৰিছে আচ্ছা ডিপু হিচাপে তাৰে পৰা মানে সব বস্তু মানে বেলেগকৈ সপ্তাহ বুলি সিহঁতে লৈ গৈছে আচ্ছা কেপচাৰ হৈছে না নাই হোৱা নাই আছিলে এতিয়া অন কৰি ৰাখিব লাগিব দেখা নাপালোঁ তোমালোকে দেখা নাপালা হৰিণ গুচি গ'ল তেনেকুৱা মই পাবো আলিদা এই যে কালি গুচি গ'ল খোজকাঢ়ি যাই আছোঁ পাৰ হৈ গ'ল তিনিটা খালি আমাৰ বিলাক চালে আগত যোৱা তোমালোকে লক্ষ্য কৰি যাবা চাব দেখা পাবা আমি তো বাঘ দেখা নাপাওঁ না বাঘ আমাক দেখা পায় আচ্ছা বল থাকা জেগাটা
গড় থাকা জায়গাতে আপোনাৰ খোজকাঢ়ি বিখ্যাত এইটো ক'ত বান্দৰ বহুত কেইটা ওলাইছে সোণালী বান্দৰ মোৰ লগত আছে কাৰোবাৰ লাগিলে বন্ধুসকল এয়া আমি গৈ আছোঁ ৰাইমনা নেশ্যনেল পাৰ্ক আমি বান্দৰ দেখিলোঁ হৰিণা দেখিলোঁ ভাল লাগি আছে আমাৰ সকলো ষ্টুডেণ্টবিলাকো আছে গৰুও আছে আগতে গাঁৱৰ পৰা আহে গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু আমাৰ লগত ছাৰহঁতে আছে দুজন ছাৰ আছে তো বন্ধুসকল এয়া দেখিছে ৰাইমনা নেশ্যনেল পাৰ্ক লিখা আছে আৰু এইটো হৈছে এণ্ট্ৰি গেট এইটো হৈছে ইয়াতো লিখা আছে ৰাইমনা নেশ্যনেল পাৰ্ক ফটো উঠিব পাৰিব আপোনালোকে এইটো হৈছে সম্পূৰ্ণ জেগাটো আৰু আমি তাৰমানে কি হ'ল ছেকেণ্ড এটা গ্ৰুপ লৈ যাম এতিয়া ল'ৰাবিলাকক ছোৱালীবিলাকক লৈ আহিলোঁ আমি এতিয়া ল'ৰাবিলাকক লৈ যাম কিজানি কিবা জন্তু কেপচাৰ হৈ যায় প্ৰথমবাৰতো নহ'ল হৰিণ এটা দেখিলোঁ বাৰু হৰিণ আৰু সোণালী বান্দৰ দেখিলোঁ কিন্তু যিজন ছাৰ থাকিব ইফালেকে অলপ খোজকাঢ়ি আহিব নাই সিহঁতৰ অৱস্থা বেয়া হৈ গৈছে নাযায় আৰু সিহঁতৰ অৱস্থা বেয়া ব'লক আমি যাওঁ ব'লা যাওঁ ব'লা তো ভিডিঅ'টো চবে মোক শ্বেয়াৰ কৰিবা হা শ্বেয়াৰ কৰিবা চবে তো আমি যি আহিলোঁ পাৰ্কটোত হাতী চাতী আকৌ দেখাই নাপালোঁ নহয় যি দেখিলোঁ আৰু যি জংঘল দেখিলোঁ সেয়ে আৰু নহয় মুঠতে আৰু ফিউচাৰত অহাৰ চেষ্টা কৰিম আৰু এবাৰ তেতিয়া আহিলে জীপ চাফাৰী কৰিম নেকি বন্ধুসকল সেয়া আমি যাবলৈ ওলাইছোঁ এতিয়া সময় হ'ল 2:45 হ'ল তো আমি যামেই এতিয়া উভতি এয়া দেখিছে আপোনালোকে সেয়া ইয়াতে তাৰমানে আজি আমাৰ ইমানে দুৰ্ভাগ্য মানে আমি হাতী চাতীও দেখা নাপালোঁ একো নাপালোঁ কিন্তু হৰিণা দেখা পাইছোঁ এয়া দেখিছে আপোনালোকে এয়া দেখিছে ইয়াতে হাতীতে মানে সঘনাই অহা যোৱা কৰি থাকে ইয়াবিলাক হাতীবিলাক মল মূত্ৰ ত্যাগ কৰিছে ইয়াতে দেখিছে ইয়াতে এতিয়া আমি এতিয়া গৈ থাকিম বহুত দূৰ খোজকাঢ়ি আহিলোঁ তেনেকুৱা তাৰমানে একো জন্তু দেখা নাপালোঁ পালোঁ এটা হৰিণ আৰু কেইটামান বান্দৰ দেখা পাইছোঁ সোণালী বান্দৰ গতিকে পিছলৈ নেক্সট আহিলে জিপ চাফাৰী কৰিম বুলি ভাবিছোঁ আমাৰ বাইকাৰকেইটা সকলোৱে মিলি আমি আহিম আজি আমাৰ ষ্টুডেণ্টখিনিক লৈ আহিছোঁ কাৰণে জিপ চাফাৰী কৰিব নোৱাৰিলোঁ বহুত টকা লয় 3700 ল'ব জিপ চাফাৰী কৰিলে কৈ দিলোঁ এমাউণ্টটো কৈছোঁ আপোনালোকক গতিকে এতিয়া আমি যাম ভাত খাম ভাত আমাৰ ৰেডি হৈছে ভাত খাই আমি ঘৰ যাম ছাৰ উঠিব না নাই হ'ব আৰু এনেকৈ খাই দিওঁ বহুত টেষ্টি হৈছে চিকেন বহুত ভাল বনাইছে ভাল বনাইছে ন